viewers, this is Dali Sharma from the Budding Twigs. So we are feeling much happy for the inspiration that you are giving us. We have been getting many messages from you. আমি বহুতে ভাল পাইছো অত্যন্ত খুশি হৈছো আপোনালোকৰ মেছেজ বিলাক পাই আপোনালোকৰ ইনস্পিৰেচন পাই আৰু আমি হেহে আজি লৈ আহিছো এটা কমপ্লিট নিউ লেসন আজি আমি আপোনালোকলৈ লৈ আহিছো can find নে can be found আমি কোনটো কোৱা উচিত আৰু আমি কেনেকৈ কোৱাটো উচিত আমি আজি হেইটো শিকিম again I'll get back to you so be here check it out hello friends আজি আমি শিকিবলৈ ওলাইছো can আৰু can be কোড ব্যৱহাৰ কৰা হয় প্ৰথমতে আমি শিকিম can কেতিয়া বহে canৰ অৰ্থ হৈছে can বুজায় ability অৰ্থাৎ can বুজায় সক্ষমতা মানে এজনৰ ability বুজায় ধৰা হ'ল আপুনি ক'ব খুজিছে যে মই গাড়ী চলাব পাৰো বা আপুনি ক'ব বিচাৰিছে যে সিহঁতে ফুটবল খেলিব পাৰে এই দুইটা বাক্যতে আমি দেখিছো যে কোনোবাই কিবা এটা কাম কৰিব পাৰে বুজাইছে মই গাড়ী চলাব পাৰো সিহঁতে ফুটবল খেলিব পাৰে অৰ্থাৎ এইটো হ'ল মোৰ সক্ষমতা যে মই গাড়ী চলাব পাৰো আৰু এইটো হ'ল সিহঁতৰ সক্ষমতা যে সিহঁতে ফুটবল খেলিব পাৰে এই ধৰণে যেতিয়া সক্ষমতা বুজায় কোনোবাই কিবা এটা কাম কৰিব পাৰে বুজায় তেতিয়া আমি কেনৰ সহায় ল'ব লাগে ইয়াতে মই এক্সাম্পল দিম ইয়াতে মই এই বাক্যটো ইংলিছলৈ অনুবাদ কৰিম মই গাড়ী চলাব পাৰো প্ৰথমতে আমি দিম সাবজেক্ট অৰ্থাৎ কোনে পাৰে তাৰ পাছত সেকেন্ড প্লেসত আমি বহুৱাম can থাৰ্ড প্লেসত আমি বহুৱাম কি কৰিব পাৰে অৰ্থাৎ মেইন ভাৰ্ব ইয়াৰ আগৰ ক্লাছত আমি শিকিছিলো যে মেইন ভাৰ্ব মানে কি আমি ইয়াতে canৰ পাছত মেইন ভাৰ্ব বহুৱাব লাগিব এতিয়া আমি অনুবাদ কৰিম বাক্য দুটা মই গাড়ী চলাব পাৰো কোনে পাৰে সাবজেক্ট কোনে পাৰে মই পাৰো I সেকেন্ড প্লেসত আছে can আমি ইয়াত can বহুৱাম কি কৰিব পাৰো মেইন ভাৰ্ব চলাব পাৰো চলোৱাৰ ইংলিছ হৈছে drive I can drive আৰু গাড়ী বুলি কওঁতে আপুনি a car বুলি লিখিব পাৰে যে I can drive a car Number 2 সিহঁতে ফুটবল খেলিব পাৰে কোনে পাৰে সিহঁতৰ ইংলিছ হৈছে they আকৌ আমি can বহুৱাম ইয়াত পাৰে they can কি কৰিব পাৰে খেলিব পাৰে এইটো হৈছে মেইন ভাৰ্ব আমাৰ আপোনালোকৰ মাজত যাৰ মেইন ভাৰ্বক লৈ কিবা কনফিউজন আছে কাইন্ডলি আমাৰ আগৰ ভিডিওটো চাওক তাত আমি বুজাই দিছো মেইন ভাৰ্ব মানে কি সিহঁতে ফুটবল খেলিব পাৰে বাক্যটোত কি কৰিব পাৰে খেলিব পাৰে খেলাৰ ইংলিছ হৈছে প্লে গতিকে প্লে হৈছে মেইন ভাৰ্ব যে can play কি খেলিব পাৰে ফুটবল আহিব লাষ্টত এতিয়া আমি এটো ৰিভিউ কৰিম এবাৰ যেতিয়া কাৰোবাৰ সক্ষমতা বুজায় যে কোনোবা কিবা এটা কাম কৰিব পাৰে তেতিয়া আমি canৰ সহায় লওঁ ধৰা হ'ল মাই ভাত বনাব পাৰে কোনে পাৰে মাই mother can কি কৰিব পাৰে বনাব পাৰে cook mother can cook কি বনাব পাৰে ভাত rice mother can cook rice ইয়াতে মন কৰিব সাবজেক্ট টু সিঙ্গুলাৰ হলেও প্লুৰেল হলেও আমি ইয়াত can বহুৱাম ইয়াত কেতিয়াও একবচন বহুবচন চাই আমি ইয়াত canৰ ঠাইত বেলেগ কিবা হ'ব এনেকুৱা কথা নহয় ইয়াত সাবজেক্ট যি হলেও আমি can বহুৱাম আৰু থাৰ্ড প্লেসত আমি কি কৰিব পাৰে যেটো মেইন ভাৰ্ব সেই মেইন ভাৰ্বটো আমি যেনেকৈ আছে তেনেকৈ বহুৱাম যিদৰে আমি ইয়াত ড্ৰাইভ লিখিছো প্লে লিখিছো ইয়াত কোনো কাৰণত প্লেইং দিব নালাগে অৰ্থাৎ ing বা past form বা played past form অৰ্থাৎ played এইবোৰ দিব নালাগে ইয়াত অকল মেইন ভাৰ্বটো বহিব so they can play I can drive এই ধৰণে আপুনি সক্ষমতা বুজোৱা বাক্যবোৰ লিখিব পাৰিব এতিয়া আমি আমাৰ সেকেন্ড কনফিউজনটো দূৰ কৰিবলৈ চেষ্টা কৰিম আমাৰ সেকেন্ড কনফিউজন হৈছে can be লৈ বহুত মানুহ কনফিউজ হয় যে canৰ পাছত be টো কেতিয়া বহে কিহৰ কাৰণে আমি কেতিয়া can be বুলি কওঁ
কেন বি আমি কেতিয়া ইউজ কৰোঁ সেইটো জনাৰ আগতে আমি জানিব লাগিব যে বি শব্দটোৰ অৰ্থটোনো কি বি মানে কি বি মানে হৈছে হোৱা আৰু এইটো হৈছে এটা ভাৰ্ব যিদৰে কুক COOK কুক মানে হৈছে ৰন্ধা WALK ৱক মানে হৈছে খোজ কৰা SEEC মানে হৈছে দেখা এই ধৰণে বি মানে হৈছে হোৱা এতিয়া আমি আহোঁ কেন বি কেতিয়া বহিব সেই কথাটোলৈ প্ৰথমতে আমি এটা বাক্যৰ সহায় লৈছোঁ ধৰা হ'ল আমি যিটো এইমাত্ৰ শিকিলোঁ ধৰক I can teach অৰ্থাৎ মই টিচ মানে হৈছে শিকোৱা মই শিকাব পাৰোঁ এতিয়া কেতিয়া বি বহিব ইয়াত কি ক্ষেত্ৰত কেন বি হ'ব I can be এই বাক্য দুটা ভালদৰে কম্পেয়াৰ কৰিলে আমি বুজি পাম I can teach অৰ্থাৎ মই শিকাব পাৰোঁ I can be মানে হৈছে হোৱা I can be মই হ'ব পাৰোঁ মই কি হ'ব পাৰোঁ আমি যদি এইটো এনেকৈ এৰি দিওঁ বাক্যটো ইনকমপ্লিট হৈ থাকিব I can be মই কি হ'ব পাৰোঁ suppose I can be a teacher অৰ্থাৎ I can be a teacher মই এগৰাকী শিক্ষক হ'ব পাৰোঁ গতিকে ইয়াত টিচটো যিদৰে এটা ভাৰ্ব সেইদৰে বিটো হৈছে এটা ভাৰ্ব গতিকে আমি যিকোনো ক্ষেত্ৰত বি আমি এনেদৰে লগাই দিব নোৱাৰোঁ বি বহুৱালে ইয়াত আপুনি কি হ'ব পাৰে সাবজেক্ট যদি হি হয় ধৰকচোন হি can be a doctor অৰ্থাৎ হি অৰ্থাৎ হৈছে তেওঁ বা হি পাৰে can মানে পাৰে বি মানে হৈছে হোৱা তেওঁ হ'ব পাৰে কি হ'ব পাৰে এ ডক্টৰ এজন ডক্টৰ হ'ব পাৰে আকৌ কিছুমান ক্ষেত্ৰত বি ক'ত ব্যৱহাৰ হয় মই দেখুৱাব বিচাৰিছোঁ পাছলৈ আমি শিকিম এক্টিভ ভইচ পেছিভ ভইচ নামবোৰ মনত ৰখাটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু কথাখিনি ভালদৰে বুজি পাব লাগিব এইখিনি শিকাৰ আগতে আমি অকণমান অসমীয়াত দুটা আমি লাইন শিকিব চেষ্টা কৰিম কেতিয়াবা আমি আমাৰ প্ৰেক্টিকেল লাইফত কথা কওঁতে অসমীয়াত আমি কিছুমান এনেকুৱা বাক্য কওঁ আমি যিদৰে আমি কওঁ কেতিয়াবা যে হি এইটো কৰিব পাৰে আৰু কেতিয়াবা আমি একেটা বাক্যকে আমি অলপ বেলেগ ধৰণে কওঁ আমি কওঁ যে এই কামটো কৰিব পাৰি এই দুটা বাক্যৰে মিল আছে হি এইটো কৰিব পাৰে অৰ্থাৎ হি এই কামটো কৰিব পাৰে আকৌ দ্বিতীয় বাক্যটোত এই কামটো কৰিব পাৰি বা কামটো কৰিব পৰা যায় এই দুইটা বাক্যত আমি দেখিম প্ৰথম বাক্যটোত হি এইটো কৰিব পাৰে কোনে কৰিব পাৰে হি সাবজেক্টটো উল্লেখ আছে কিন্তু দ্বিতীয় বাক্যটোত এই কামটো কৰিব পাৰি কোনে কৰিব পাৰি কাৰ দ্বাৰা পাৰি সেইটো কিন্তু উল্লেখ নাই গতিকে সাধাৰণতে এইটো আমি এক্টিভ ভইচ বুলি কওঁ এইটো পেছিভ ভইচ বুলি আমি কওঁ কাৰণ ইয়াত সাবজেক্ট উল্লেখ নাই যে কোনে কামটো কাৰ দ্বাৰা কৰিব পাৰি গতিকে প্ৰথম বাক্যটো যেতিয়া আমি অনুবাদ কৰিম যে হি এইটো কৰিব পাৰে এইটো আমি অলৰেডি শিকিলোঁ আমি শিকিলোঁ ওপৰত যে হি এইটো কৰিব পাৰে কোনে পাৰে হি কেন কৰাৰ ইংলিছ হৈছে ডু হি কেন ডু ইট হি এইটো কৰিব পাৰে এতিয়া আমি শিকিম আমি ছেকেণ্ড বাক্যটো আমি কেনেদৰে লিখিম বাক্যটো আমি ইয়াত লিখি লৈছোঁ হি এইটো কৰিব পাৰে কিবা এটা কাম কৰিব পাৰে সক্ষমতা বুজাইছে সক্ষমতা বুজোৱাৰ লগে লগে আমি গম পাইছোঁ আমি কেনৰ সহায় ল'ব লাগিব কোনে পাৰে হি পাৰে হি কেন কি কৰিব পাৰে ডু মানে হৈছে কৰা হি কেন ডু কি কৰিব পাৰে এইটো ইট হি কেন ডু ইট মই আকৌ কৈছোঁ এইটো যিটো ছাবজেক্ট এইটো ছিংগুলাৰ হওক প্লুৰেল হওক ছেকেণ্ড প্লেচত কোনো ধৰণৰ ডিফাৰেঞ্চ নহয় আপুনি কেন ইউজ কৰিব লাগিব আৰু ইমিডিয়েটলি আফটাৰ কেন আপুনি মেইন ভাৰ্ব দিব লাগিব ইয়াতো আপুনি কোনো INGও দিব নালাগে আৰু কোনো ধৰণৰ পাষ্ট ফৰ্ম বা পাষ্ট পাৰ্টিচিপল একো ইউজ কৰিব নালাগে আপুনি ডিৰেক্টলি মেইন ভাৰ্ব লিখিব লাগিব হি কেন ডু ইট এতিয়া আহোঁ আমি ছেকেণ্ড বাক্যটো যিটো আছিলে এইটো কৰিব পৰা যায় বা পাৰি
ইয়াতে এইটো কৰিব পৰা যায় কোনে কৰিব পৰা যায় বা কাৰ দ্বাৰা এইটো কৰিব পৰা যায় এইটো উল্লেখ ইয়াত নাই সেয়েহে আমি ইয়াত হিটো দিব নোৱাৰোঁ আমি দিব লাগিব যে আমি আৰম্ভ কৰিব লাগিব ইটেৰে ইয়াতে আপুনি বি দিব লাগিব ইট ক্যান বি ডান ইট ক্যান বি ডান মানে হৈছে এইটো কৰিব পৰা যায় এতিয়া বাক্যটো মই ভালদৰে বুজাই দিছোঁ আৰু কেনেকৈ ক্যান বি হ'ল কেনেকৈ ডান হ'ল প্ৰথমতে আমাৰ এইটো সাবজেক্ট হৈ ইয়াত বহিলে যে কি কৰিব পৰা যায় এইটো সেইকাৰণে ইয়াত ইট হৈছে তাৰপাছত আমি ক্যান দিলোঁ আৰু এই বিটো যেতিয়া আমি ইয়াত দিম যেতিয়া আমি পেছিভ ভইচৰ এই বাক্যবোৰ লিখিম তেতিয়া আমি ক্যানৰ পাছফালে এটা বি লগাই দিব লাগিব কিন্তু থাৰ্ড প্লেছত যেটো মেইন ভাৰ্বৰ এইটো পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিছে মানে থাৰ্ড ফৰ্মটো বহিছে ইয়াতে ক্যান বিৰ পাছত ইয়াতে ভাৰ্বৰ থাৰ্ড ফৰ্মটো বহিছে থাৰ্ড ফৰ্ম মানে কি অলপ পাছত মই বুজাই দি আছোঁ গতিকে ইয়াতে আমি ইট ক্যান বি ডু লিখিব কিন্তু নোৱাৰোঁ ইট ক্যান বি ডান লিখিব লাগিব ঠিক সেইদৰে যিমান এনেকুৱা ধৰণৰ বাক্য আছে যেনেকৈ তেওঁক খবৰ দিব পৰা যায় মই আকৌ এটা বাক্য লৈছোঁ তেওঁক খবৰ দিব পাৰি ইয়াতো ভালদৰে আমি চালে দেখিম যে ইয়াতে কোনে খবৰ দিব আমি সেই মানুহজনৰ কথা উল্লেখ কৰা নাই অৰ্থাৎ কোনে খবৰ দিব আমি নেজানো তেওঁক খবৰ দিব পাৰি কাক খবৰ দিব পাৰি তেওঁক হি ক্যান বি ইয়াতো আপুনি বি দিব লাগিব কাৰণ আমাৰ ইয়াত সাবজেক্ট উল্লেখ নাই অৰ্থাৎ কোনে খবৰ দিব কাৰ দ্বাৰা খবৰ দিব সেই কথাটো উল্লেখ নাই হি ক্যান বি খবৰটাৰ ইংলিছ হৈছে ইনফৰ্ম কিন্তু আমি ইয়াত পাষ্ট পাৰ্টিচিপল দিব লাগিব সো হি ক্যান বি ইনফৰ্মড ঠিক সেইদৰে আপুনি যদি এই ধৰণৰ বাক্য এটা লিখে যে সিহঁতক বিয়ালে মাতিব পাৰি সিহঁতক বিয়ালৈ মাতিব পাৰি ইয়াতেও কিবা এটা পাৰি সক্ষমতা বুজাইছে কিন্তু কোনে মাতিব কাৰ দ্বাৰা মাতিব এইটো উল্লেখ নাই কাক মাতিব পাৰি সিহঁতক দে ক্যান বি মাতিব পাৰি বিয়ালে মাতা আমি ইনভাইট কম আৰু ইনভাইটৰ পাষ্ট পাৰ্টিচিপলটো আমি লিখিম ইনভাইটেড দে ক্যান বি ইনভাইটেড ফৰ দ্য ৱেডিং সিহঁতক বিয়ালে মাতিব পাৰি গতিকে আমি এই বি থকা তিনি ধৰণৰ বাক্য শিকিলোঁ আমি বি থকা বাক্যৰ তিনিটা এক্সাম্পল পালোঁ এইটো কৰিব পৰা যায় বা এইটো কৰিব পাৰি তেওঁক খবৰ দিব পাৰি সিহঁতক বিয়ালে মাতিব পাৰি এই তিনিটা বাক্যতে আমি দেখিলোঁ যে কিবা এটা কাম কৰিব পৰা যায় বুলি কৈছে কিন্তু কোনে কৰিব সেইটো উল্লেখ নাই কাৰ দ্বাৰা কৰিব এইটো উল্লেখ নাই এনেকুৱা ক্ষেত্ৰত আমি সেইটো বাক্যত এটা ক্যানৰ পাছফালে বি দিব লাগিব আৰু মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্মহে আমি ইয়াত দিব লাগিব এইটো কৰিব পৰা যায় ইট ক্যান বি ডান তেওঁক খবৰ দিব পাৰি হি ক্যান বি ইনফৰ্মড সিহঁতক বিয়ালে মাতিব পাৰি দে ক্যান বি ইনভাইটেড ফৰ দ্য ৱেডিং এতিয়া আমি লিষ্টখন ভালদৰে চাম এখন লিষ্ট মই ইয়াত দেখুৱাম আপোনালোকক যে পাষ্ট ফৰ্ম মানে কি ভাৰ্বৰ পাষ্ট ফৰ্ম মানে কি সেইখন আমি ইয়াত চাম আমি ইয়াত দেখিছোঁ যে ইয়াত তিনিটা কলম আছে তিনিটা ঘৰ আছে প্ৰথম ঘৰ দ্বিতীয় ঘৰ তৃতীয় ঘৰ প্ৰথম ঘৰটোত যিবোৰ শব্দ আছে এইবোৰ হৈছে মেইন ভাৰ্ব আৰু মাজৰ ঘৰটোত যিবোৰ শব্দ আছে এইবোৰ হৈছে পাষ্ট ফৰ্ম আৰু তৃতীয় ঘৰটোত যিবোৰ শব্দ আছে এইবোৰ হৈছে পাষ্ট পাৰ্টিচিপল আমাক এই লেসনটোত ক্যান বিৰ পাছত এই তৃতীয় ঘৰটোৰ শব্দকেইটাহে আমাক দৰকাৰ হ'ব এই লিষ্টখন যিমান সোনকালে সম্ভৱ যিমান দূৰ পাৰে আপোনালোকে মুখস্থ কৰিব মনত ৰাখিব অতি জৰুৰী বাকি কথাবোৰ আপুনি ৰেগুলাৰলি ইয়াত ক্লাছ কৰি থাকিলে মনত থাকি যাব মনত ভালদৰে থাকি যাব কিন্তু এই চাৰ্টখন যিমান পাৰে সম্ভৱ ঘৰত ভালদৰে পঢ়িব তেতিয়াহে ভালদৰে মনত থাকিব এই চাৰ্টখন আমাক অকল এই লেসনটোতে নহয় আমাক ভালে কেইটা লেসনৰ দৰকাৰ হ'ব আমি যিমান লেসন পঢ়ো প্ৰত্যেকতে আমাক এই চাৰ্টখনৰ দৰকাৰ হ'ব এই চাৰ্টখন পঢ়িবৰ কাৰণে ট্ৰাই কৰিব এখন অতি জৰুৰী গতিকে আশা কৰোঁ আজি ক্যান আৰু ক্যান বি ক'ত বহে কেতিয়া কিদৰে বহে অলপ বুজি পালে আপোনালোকে যদি লেসনটো ভাল পাইছে ভিডিঅ'টো লাইক কৰক ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আমি আকৌ লৈ আহিম কিছুমান অতি গুৰুত্বপূৰ্ণ লেসন অতি সোনকালে থ্যাংক ইউ We hope this lesson will help you a lot. আমি আশা কৰিছোঁ এই লেসনটোৱে বহুত হেল্প কৰিব আপোনালোকক যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰক ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু এইদৰে you will learn new lesson every week. Okay, so please do share
subscribe and be with us like this today and forever. Thank you.